ভগ্নাংশটো x by y হ'ল ন এতিয়া আমি কোৱেশ্চনটো লৈ যাম চাই যাওঁচোন ভগ্নাংশটোৰ লগৰ পৰা এক বিয়োগ কৰিছে এতিয়া আমি এটো লগ বুলি জানো আৰু তলৰটো কি হৰ ইয়াৰ আগৰ 3.4 3.3 টো এনেকুৱা ধৰণৰ হ'ব আছে গম পাইছানে ওপৰত লগ তলৰটো হৰ আমাক কি কৈছে লগৰ পৰা কি বিয়োগ কৰিব দিছে 1 লগ কোনটো x হয় হৰ কোনটো y লগৰ পৰা কি বিয়োগ কৰিছে -1 এটো লগ x টো লগ তাৰ পৰা কি বিয়োগ কৰিছে 1 হৰটো কিবা কৰিছে নে হৰটোৰ পৰা কিবা বিয়োগ কৰিছে নে একো কৰা নাই হয়নে এটো কোনো চেঞ্জ নহব গতিকে কি হয় বলে ভগ্নাংশটো 1/3 আকৌ এবাৰ কৈছো মানে লগৰ পৰা এক বিয়োগ কৰিছে কিন্তু হৰৰ পৰা একো বিয়োগ কৰা নাই তেতিয়া ভগ্নাংশটো কি হয় 1/3 এটা আমি ক্ৰস মাল্টিপ্লাই কৰিম 3 টো x ৰ লগত কোন হ'ব 3x 3 টো 1 ৰ লগত কোন হ'ব -3 1 টো y ৰ লগত কোন হ'ব y তাৰপিছত y আলফাবেটটো আমি সোঁফালে না ৰাখো কোনফালে লৈ আহো বাওঁফালে কি হৈ যাব -y আৰু -3 টো সোঁফালে লৈ যাব +2 সমীকৰণ নম্বৰ 1 2 নম্বৰ চৰ্তটো লৈ যাওক 2 নম্বৰ চৰ্তটো দ্বিতীয় লাইনৰ পৰা পাও ন আৰু চোৱাচোন আৰু হৰৰ লগত কি যোগ কৰিছে 8 এতিয়া হৰ কোনটো এইটো এই y ৰ লগত 8 যোগ কৰিছে আৰু লগৰ লগত কিবা যোগ কৰিছে নে একো কৰা নাই ন এটো লিখিম x by y plus 8 হৰৰ লগত 8 যোগ কৰিছে কিন্তু লগৰ লগত একো যোগ কৰা নাই তেতিয়া ভগ্নাংশটো কি হয় বলে 1/4 কাৰ লগত কি বন হ'ব 4 ৰ লগত x বন 4x হ'ব হল 1 to y plus 8 ৰ লগত কোন কৰিলে একো সলনি নহয় এনেকৈ থাকিব ন তাৰপিছত প্লাস y টো বাওঁফালে যদি লৈ আহো কি হ'ব -y সোঁফালে 8 থাকিব সমীকৰণ নম্বৰ 2 এতিয়া আমি সমীকৰণ নম্বৰ 1 আৰু সমীকৰণ নম্বৰ 2 দুটাত ম্যাচিং কৰি চাম সমীকৰণ নম্বৰ 1 টো ফাৰ্স্ট নম্বৰ আছে 3x সমীকৰণ নম্বৰ 2 ফাৰ্স্ট নম্বৰ আছে 4x 3x 4x মেটচ নহয় ন নিমিলে কি কৰিব লাগে 4a ইয়াৰ গোটেইটা মাল্টিপ্লাই আৰু 3a ইয়াৰ গোটেইটা মাল্টিপ্লাই মনত আছে নে ঠিক আছে আমি পূৰণ কৰিম মানে 1 নম্বৰ সমীকৰণত কিহেৰে পূৰণ দিম 4a তাৰপিছত 2 নম্বৰ সমীকৰণত 3a পূৰণ পাতি দৰ 1 4 40 যা 12x 4 এইখিনি লাগে নালাগে ঠিক আছে এতিয়া আমি মাইনাস কৰাখিনি বুজাই দিব লাগে ন মাইনাস কৰিলে কি কৰিব লাগে তো যেহেতু 3 আৰু 4 12 মিলি আছে ন এতিয়া আমি এটো পইণ্টটো বিয়োগ কৰি দিব পাৰো এতিয়া আমি চিন চাব লাগিব তলৰ লাইন কেটা মাইনাস থাকিলে প্লাস প্লাস থাকিলে মাইনাস কিন্তু ওপৰ লাইনটো যি দেখিছা হেয়া থাকে ন ঠিক আছে এটো 12x আৰু 12x কেনসেল হ'ল -3 টো কি বুলি ধৰিম প্লাস এটো হ'ল মাইনাস এটো হ'ল প্লাস মাইনাস এ প্লাস কি হ'ব মাইনাস 4 পাতে দিব লাগি থাকিব 1 তো আমি দেখাম ন 24 টো ইয়াৰ পৰা দেখনা মানে প্লাস আমি দেখি আছো তাক কি বুলি ধৰিম মাইনাস 24 ৰ 12 ৰ কিমান থাকিব -12 মাইনাস এ দুই ফালে যদি মাইনাস দেখা বোথ সাইড মাইনাস চিন দেখি লিখিব লাগে প্লাস y ইকুয়াল কি থাকিল 12 এতিয়া y মান কোন বহুৱাই পাও 1 নং সমীকৰণ লিখা y মান 1 নং সমীকৰণত বহুৱাই পাও y মান 1 নং সমীকৰণ 1 নং সমীকৰণটো হৈছে এটো ইয়াত y মান বহুৱাই দিম এতিয়া y আমি কোনটো দেখিছো হেতু y এটো y হ'ল কি বহুৱাই দিম 12 কিয় y মান 12 পাইছো ন এই y হ'ল কি বহুৱাই দিলো 12 ৰাইট হ্যান্ড সাইডত ঠিক আছে এতিয়া -12 টো কোফালে গলে কি হ'ব প্লাস হয়নে না তাৰপিছত 3 টো x ৰ লগত কি হৈ আছে এটো মনত আছে নে 3 টো x ৰ লগত কি আছে বাৰু মনত পৰ কোফালে লৈ গলে কি হ'ব হৰণ এনেকৈ হৰণ হৈ যাব 3 টো x ৰ লগত কোন আছে কোফালে লৈ গলে হৰণ 3 5 গুণ 12 আৰু 15 হ'ল 3 এ 15 হৰণ কৰিলে কিমান পাম 5 এতিয়া x ৰ মান কি পালো 5
y মান কিমান 12 দ্বিতীয় ভগ্নাংশটো কি হ'ব x by y তাত কি বহাই দিম আমি x ৰ মান পাইছো 5 5 বহালো y মান কি পাইছো y মান 12 এই y মান 12 এটা উত্তৰ এটা যত তেওঁ প্ৰতিটো শুদ্ধ উত্তৰৰ বাবে পায় 3 নম্বৰ আৰু প্ৰতিটো অশুদ্ধ উত্তৰৰ বাবে হেৰুৱায় 1 নম্বৰ যদি প্ৰতিটো শুদ্ধ উত্তৰৰ বাবে 4 নম্বৰ দিলেহেঁতেন আৰু প্ৰতিটো অশুদ্ধ উত্তৰৰ বাবে 2 নম্বৰ কাটিলেহেঁতেন তেন্তে যশোদাই 50 নম্বৰ লাভ কৰিলেহেঁতেন পৰীক্ষাটোত কিমানটা প্ৰশ্ন আছে মানে শুদ্ধ আৰু অশুদ্ধ ইয়াত আমাক এটা হল শুদ্ধ বুলি ধৰি লম আৰু এটা কি অশুদ্ধ আমাক শুদ্ধ প্ৰশ্নৰ বাবে তেওঁ কিবা এটা পায় আৰু অশুদ্ধ মানে প্ৰশ্ন নহয় উত্তৰহে কৰিছে ন শুদ্ধ উত্তৰৰ বাবে কি নম্বৰ কিবা এটা পায় আৰু অশুদ্ধ উত্তৰৰ বাবে মাইনাস নম্বৰ পাব হয়নে নহয় শুদ্ধটো সদায় প্লাস হ'ব অশুদ্ধ হলে কি হ'ব মাইনাস হ'ব আমি সেইটো জানো গতিকে যেটো খুদিছে আমি তাকে ধৰি লম ধৰা হল শুদ্ধ প্ৰশ্নৰ অশুদ্ধ উত্তৰৰ বাবে পায় x আৰু অশুদ্ধ উত্তৰৰ বাবে পায় কি বুলি লিখিম y লিখা ধৰা হল একমৰ শব্দটো ক'ত থাকিব ফাৰ্স্ট লাইন দ্বিতীয় শব্দটো ক'ত থাকিব সেকেন্ড লাইন ঠিক আছে এটা পৰীক্ষাত যশোদাই লাভ কৰে কিমান নম্বৰ 40 নম্বৰ মুঠ নম্বৰ কিমান লাভ কৰে 40 মানে ভুল আৰু শুদ্ধ উত্তৰ মিলি পেলাই কিমান নম্বৰ পায় 40 আমি মুঠটো ইফালে আমি 40 টো এনেকৈ পাতিলো হল এতিয়া আমাক কি কৈছে চাই যোৱা যদি তেওঁ প্ৰতিটো শুদ্ধ উত্তৰৰ বাবে পায় কিমান নম্বৰ 3 নম্বৰ হয় নেকি 3 নম্বৰ হয় প্ৰতিটো শুদ্ধ উত্তৰৰ বাবে পায় 3 নম্বৰ আমি শুদ্ধ উত্তৰ কি বুলি ধৰিছিলো শুদ্ধ উত্তৰ x তাৰমানে হেতু হ'ব 3x মানে 3 নম্বৰ পায় হেতু শুদ্ধ উত্তৰৰ বাবে 3 নম্বৰ পায় এটো 3x টো অৰ্থ হৈছে যে শুদ্ধ উত্তৰৰ বাবে 3 নম্বৰ পায় তাৰপিছত আৰু কৈছে কি প্ৰতিটো অশুদ্ধ উত্তৰৰ বাবে কিমান হেৰুৱায় 1 নম্বৰ সেই নম্বৰটো মাইনাস হ'ব নে প্লাস হ'ব হেতু হেৰুৱাটো মাইনাস হ'ব লাগিব মাইনাস নেগেটিভ পইণ্ট মানে y হ'ব 1 নম্বৰ হেৰুৱাই 1 নম্বৰটো আমি এনেকৈ পাতিম জানো 1 নম্বৰটো দেখাব নালাগে এটো হল সমীকৰণ নম্বৰ কি 1 একলগে বুজি লোৱাচোন নাপাতিবা তেতিয়া মোৰ সুবিধা হয় ন এতিয়া দ্বিতীয় শব্দটো ক'ত পাম সেকেন্ড লাইনত চাই যোৱা যদি প্ৰতিটো শুদ্ধ উত্তৰৰ বাবে 4 নম্বৰ দিলেহেঁতেন মানে এইখিনিতে আমি লিখিম দ্বিতীয় শৰ্তমতে প্ৰতিটো শুদ্ধ উত্তৰৰ বাবে কিমান নম্বৰ পায় 4 নম্বৰ দিলে কৰেক্ট মানে প্ৰতিটো শুদ্ধ উত্তৰৰ বাবে 4 নম্বৰ পায় আৰু কি কৈছে প্ৰতিটো অশুদ্ধ উত্তৰৰ বাবে কিমান নম্বৰ হেৰুৱায় 2 নম্বৰ 2y মানে কি তাৰমানে 2 নম্বৰ কি কৈছে হেৰাইছে মুঠ কিমান নম্বৰ পাইছে 50 নম্বৰ তাৰমানে এটো শুদ্ধ উত্তৰৰ বাবে 4 নম্বৰ পায় আৰু অশুদ্ধ উত্তৰৰ বাবে কিমান নম্বৰ হেৰুৱায় 2 নম্বৰ মুঠ কিমান নম্বৰ 50 সমীকৰণ নম্বৰ 2 কিবা আগটো ক্লিয়াৰ কৰি লও তাৰপিছত পাতিবা ন এতিয়া এটো 4x 3x নিমিলে এখানে এটা কাম কৰিব পাৰো আমি এটো চোৱা 4 উৎপাদক 2 গুণ 4 2 উৎপাদক 2 গুণ 2 50 উৎপাদক 2 25 50 ইয়াপাটো উঠাই দিলো ন কি থাকিব ইয়া থাকিলে 2x ইয়া থাকিলে কি only y ইয়াত কিমান থাকিলে 25 এতিয়া সমীকৰণ নম্বৰ কি হ'ব 2 এতিয়া আকৌ চামচোৱা সমীকৰণ নম্বৰ 1 আৰু 2 প্ৰথমটো আছে 3x ইয়া প্ৰথমটো আছে 2x ম্যাচিং নহয় কি কৰিম 1 4 নম্বৰ সমীকৰণত কি হ'ব দিম 4 দিব এইটো লাইক নম্বৰ সমীকৰণ তাক 2 এ পঢ় দিব লাগিব হ্যাঁ 2 হয় 2 এ পঢ় দিলে 6 2 আৰু 40 গুণ কৰিলে কিমান হ'ব 80 সমীকৰণ নম্বৰ 3 দুই নম্বৰ সমীকৰণত কি হ'ব দিম 2 নম্বৰ সমীকৰণ ন 3 টো কোন দিম 3 to the 6x তাৰপিছত 3 আৰু y বন কৰিলে 3y 3 আৰু 25 বন কৰিলে কিমান পাম 75 মই দেখুৱা নাই বনটো হা
তাৰপিছত এতিয়া চোৱা 6x কেনসেল হ'ব ন এটো মাইনাসটো কি বুলি ধৰিম প্লাস y থাকিব এটো যদি মাইনাসটো প্লাস বুলি ধৰো 3 পা 2 গলে কি থাকিব y যেহেতু জমা বেছি আছে তাটো কম ন গতিকে প্লাস y থাকিব আৰু 75 টো কি বুলি ধৰিম মাইনাস নে প্লাস মাইনাস এটো কি প্লাস কি পালো y মানটো ক'ত বহাই দিম এটো হল 1 নং সমীকৰণ এটো হল 2 নং যিকোনো এটা বহাই দিম ন লিখা y মান 1 নং সমীকৰণত বহাই পাওঁ y মান 1 নং সমীকৰণত বহাই পাওঁ y মান 1 নং সমীকৰণত বহাই পাওঁ হল এতিয়া y মান কিমান পাইছিল অলপ আগতে y মান 5 পাইছিল মাইনাস এটা মাইনাস আছে মাইনাস কিন্তু y মান অলপ আগতে 5 পাইছিল ন 5 টো বহুৱালো মাইনাস 5 টো কোফালে গলে কি হ'ব প্লাস 5 হয় তাৰপিছত 3 টো x লগত কি আছে হৰণ 3 টো কোফালে গলে কি হ'ব হৰণ 40 আৰু 40 আৰু এটো 45 হ'ল 3 আৰু 45 কেনসেল কৰিলে কি হ'ব 15 x মান পালো 15 y মান কিমান পাইছিলো y মান কিমান 5 এটাকে নম্বৰ কিমান হ'ব এই নম্বৰ 15 হ'ল x মানে হ'ল শুদ্ধ উত্তৰৰ বাবে ন শুদ্ধ উত্তৰ কিমান 15 নম্বৰ শুদ্ধ উত্তৰৰ বাবে 15 নম্বৰ পাইছে আৰু অশুদ্ধ উত্তৰৰ বাবে কিমান নম্বৰ হেৰুৱাইছে 5 টোটাল কিমান নম্বৰ 5 নম্বৰটো কি আছে চাইছো এটা আয়তৰ যদি দৈৰ্ঘ্য 5 একক হ্ৰাস কৰা হয় হ্ৰাস মানে কি জানানে কমাই দিয়া গম পাইছো আৰু প্ৰস্থক 3 একক বৃদ্ধি কৰা হয় মানে বৃদ্ধি কৰা মানে বঢ়াই দিছে ন যোগ কৰিব লাগিব তেন্তে ইয়াৰ কালি 9 বৰ্গ একক হ্ৰাস হয় কাৰ কালি আয়তৰ কালি সূত্ৰটো কি দিশ কোণ হেটো হয় সেইটো আকৌ আয়তৰ কালি কি দিশ কোণ প্ৰস্থ সেইটো সূত্ৰ আহিব আৰু কৈছে যদি ইয়াৰ দৈৰ্ঘ্য 3 একক আৰু প্ৰস্থ 2 একক বৃদ্ধি কৰা হয় তেন্তে কালি 67 বৰ্গ একক বৃদ্ধি পায় এটো বৃদ্ধি পায় ন আয়তৰ দিশ আৰু প্ৰস্থ উলিওৱা কোৱেশ্চনটো যি খুদিছে তাকে আমি ধৰি লম ন কি লিখিম ধৰা হ'ল আয়তৰ দিশ x মিটাৰ x meter প্রস্থ equal 5 meter একে কালি কিমান হ'ব xy বর্গ মিটার বা মিটার স্কয়ার একমাস অর্থ মত একমাস অর্থটো কোৱেশ্চনটো চাই যাওঁচোন আয়তটো যদি দৈৰ্ঘ্য কিমান একক হ্ৰাস কৰা হয় 5 একক মানে আয়তৰ দৈৰ্ঘ্য কি আছিল x ধৰিছো ন x কিমান হ্ৰাস কৰিছে 5 একক মানে দৈৰ্ঘ্য কিমান কমাইছে 5 হ'ল তাৰপিছত আৰু কি কৈছে প্ৰস্থক 3 একক বৃদ্ধি কৰিছে প্ৰস্থটো কি আছিল +3 y আছিল ন y লগত কি বৃদ্ধি কৰিম 3 যোগ কৰিম কিয় কাৰণ প্ৰস্থক 3 বৃদ্ধি কৰিব দিছে গতিকে প্ৰস্থ বৃদ্ধি কৰিলো আৰু দীৰ্ঘ কিমান কমালো 5 কমালো তেতিয়া কালি কিমান বাঢ়ে কালি কি কালি সূত্ৰটো কি xy ন নহয় xy মানে কালি এই কালিটো কিমান বাঢ়ে বোলে ও মানে হাকে পায় কমে হে ন মানে এই কালিটো 9 বৰ্গ একক কমে মানে কি হ'ব -9 এই কালিৰ পৰা কি কমাই দিলো 9 -9 মানে কি কালি 9 কমাই দিলো এতিয়া আকৌ কি হ'ব এতিয়া কোন হ'ব চাই যাওঁচোন x এ ইয়াৰ লগত কোন হ'ব xy লগত হয়নে x এ ইয়াৰ লগত কোন হ'ব কি হ'ব
প্লাছ 3x তাৰপিছত এবাৰ 5a y লগত কোন হ'ব মাইনাছ কি হ'ব 5y তাৰপিছত 5a 3 লগত কোন হ'ব কিমান পাম মাইনাছ 15 x y minus 9 তাৰপিছত এতিয়া চোৱা এটো x y টো প্লাস এফালে x y টো প্লাস এই দুটা আমি কি কৰি দিব পাৰো মিলি আছে কাটি দিব পাৰো তেতিয়া হলে কি থাকিলে 3x minus 5y equal minus 9 সমীকৰণ নম্বৰ 1 এটা থাকি গলে minus 15 এইটো থাকি গল ন minus 15 টো কোফালে গলে কি হ'ব minus 15 টো প্লাস এইটো তোমাৰ আকৌ প্লাস মাইনাস কৰিব লাগিব 15 নগল কিমান থাকিব 6 এটো হ'ব সমীকৰণ নম্বৰ 1 কথাছো দ্বিতীয় সূত্ৰটো কি হ'ব চাই যাচোন দ্বিতীয় সূত্ৰটো এই তোমাৰ ডাইৰেক্টল যে আছে ডাইৰেক্ট পিছত চোৱা যদি ইয়াৰ দৈৰ্ঘ্য 3 একক বৃদ্ধি কৰা হয় দৈৰ্ঘ্যটো কি বুলি হৈছিল x x ৰ লগত কি যোগ হ'ব 3 তাৰপিছত প্ৰস্থ কিমান বৃদ্ধি কৰা হয় 2 প্ৰস্থৰ লগত কি যোগ হ'ব 2 তেতিয়া কালি কিমান বৰ্গ একক বৃদ্ধি পায় 67 কালিটো আছিল xy মানে কালি তাক কিমান যোগ কৰি দিম 67 মানে বৃদ্ধি পায় যে লিখা দ্বিতীয় শর্ত মতে x plus 3 y plus 2 equal xy plus 67 সচন যদি বুজিব না বুজাই দিছো x এ y লগত কোন হয় x y হল x এ 2 লগত কোন কৰি 2x বুজি পাইছে হয় 3 y লগত কোন কৰি 3y 3 আৰু 2 কোন কৰি 6 তাৰপিছত কি হ'ল এইটো xy আৰু xy কেনসেল কৰিলো তাৰপিছত 2x 3y 2x 3y থাকিল প্লাস 6 টো কোন লৈ গলো -6 এটো পাইটো বিপৰীত কিমান পালো 61 সমীকৰণ নম্বৰ কি 2 সমীকৰণ নম্বৰ 1 টো কি আছে এইটো 3x আছে প্ৰথম ন সমীকৰণ নম্বৰ 2 ৰ প্ৰথমটো আছে কি 2x আছে 2x আৰু 3x ম্যাচিং হোৱা নাই ন নহলে হে আগৰ নিচিনা কি কৰিব লাগিব কোন কৰিব লাগিব 2 ৰে ইয়াৰ লগত কোন আৰু 3 ৰে ইয়াৰ লগত কোন দিয়া কোন কৰা
সাড়ে 6 টাকা 12 গুণ Good answer. Answer olayছে না নাজানো না এটো কিবা হলে ও এই কি বড় গাড়ি কত কিবা বনাব লাগে 10 মাই কোন কা বলল নি ও দৰ ন যোগ হ'ব ন হয় দৰ ন মানে 19 minus 61 আছে কোন কৰিলো এটা কিমান কা সম্ভৱ নবা সম্ভৱ ন ননবনে কাটি নগন নছে কত ওয়ান নাই ঠিক আছে চালো আছে নতুন পিছত দিবা সমীকৰণ নম্বৰ 1 ক 2 ৰে পূৰণ কৰি সমীকৰণ নম্বৰ 3 পালো ন এটা সমীকৰণ নম্বৰ 2 কি হেৰ পূৰণ দিছো 3 ৰে পূৰণ দি সমীকৰণ নম্বৰ কি পালো 4 3 পৰা সাইড কি কৰি দিম বিয়োগ 6x কেনসেল হ'ব এটা প্লাস টু কি বুলি কয় মাইনাস তেতিয়া হলে -10 -9 আৰু -10 টোটাল কিমান হ'ব ধাই বেছি থা হৈ যাব -19y তাৰপিছত এইটো 183 টো কি বুলি ধৰিম মাইনাস এটো বাজু বিয়োগ হ'ব বিয়োগ হৈ কিমান পালো 171 তে দুই ফালে মাইনাস যদি দেখা আমি কি বুলি কি কৰি দিম প্লাস কৰি দিম ন 19 টো কোফালে হৰণ হৈ যাব 19 171 হৰণ কৰিলে কিমান পোৱা যায় 9 এতিয়া 9 টো ক'ত বহাই দিম y মান ক'ত বহাই পাও 1 নম্বৰ বহাই পাও লিখি দিও তনু এক নম্বৰ সমীকৰণটো কোৱাচোন কি আছে y মান এক নম্বৰ বহাই পাও এক নম্বৰ সমীকৰণটো তাৰপৰা চাই লিখো x minus 5y equal 6 ঠিক আছে এটা যেই হলে বুজিব না চাবা বুজি কোৱা হলে নাচালে ক'ব লগা নাই ঠিক আছে 3x 5y 6 এতিয়া x মান বহাম নে y মান বহাম যেটো y মান 9 পাইছো ইয়াত আমি y টো ক'ত আছে আমি তো y ন এই y ঘৰ কি বহাই দিম 9 x মান কোৱাই নাই বহাব নোৱাৰো হয়নে নহয় 5 9 গুণ 45 -45 টো কোফালে গলে প্লাস হ'ব 45 টো এই প্লাস 6 লগত মানে যোগ হৈ কিমান হ'ল 51 3 to x লগত কি হৈছে পূৰণ 3 টো যদি কোফালে লৈ যাও কি হ'ব হৰণ হ'ব এইটো 3 এ 51 হৰণ কৰিলে 17 এতিয়া x তো আমি কি বুলি ধৰিছিলো x তো ভাই বুলি দিক কিমান পালো 17 আৰু y টো কি বুলি ধৰিছিলো কষ্ট কিমান পালো 9 এটাকে কালি কিমান হ'ব 9 আৰু 17 পূৰণ কৰি যি পোৱা যায় সেইটো লিখিবা এতিয়া লিখা এটাকে নিৰ্ণয় দিক 17 মিটাৰ আৰু কষ্ট 9 মিটাৰ এটাৰ ওপৰৰ দুখন ঠাই A আৰু B দূৰত্ব 100 কিলোমিটাৰ এখন গাড়ী A ৰ পৰা আৰু একে সময়তে আন এখন গাড়ী B ৰ পৰা ৰাওনা হয় যদি গাড়ী দুখনে একে দিশলৈ বেলেগ দুটিৰে যাত্ৰা কৰে তেন্তে ইহঁত 5 ঘণ্টা পিছত লগ হয় আৰু যদি সিহঁতে এখনে আনখনৰ দিশলৈ যাত্ৰা কৰে তেন্তে সিহঁত 1 ঘণ্টাৰ পিছত লগ হয়
গাড়ী দুখনৰ প্ৰত্যেকৰ দুটি কিমান এতিয়া দুটি সূত্ৰটো আমি জানি ল'ব লাগিব দুটি পাবলৈ হ'লে কি কৰিব লাগিব দূৰত্ব কিহেৰে হল সময়েৰে হল লিখি লোৱা দুটি ইকুৱেল দূৰত্ব বাই সময় দুটি ইকুৱেল দূৰত্ব বাই সময় দুটি ইকুৱেল দূৰত্ব বাই সময় ইকুৱেল দূৰত্ব বাই সময় ডাইৰেক্ট লিখি যাবা এক বছৰটো চাই যাওঁচোন কুৱেশ্যনটোতে আছে কুৱেশ্যনটো চাবা ঘাইপথ এটাৰ ওপৰত দুখন ঠাই এ আৰু বিৰ দূৰত্ব 100 মুঠ দূৰত্ব কিমান 100 কিলোমিটাৰ ন মুঠ দূৰত্ব 100 কিলোমিটাৰ 100 টো ক'ত থাকিব ওপৰত মুঠ দূৰত্ব 100 ওপৰত থাকিব হ'ল তাৰপিছত কি কৈছে এক নম্বৰ শৰ্তটো আমি কোনখিনি পাম জানা এইখিনিৰ পৰা এক নম্বৰ শৰ্ত নাই দুখন গাড়ী যদি গাড়ী দুখনে সেইখিনি ভাই আছে এক নম্বৰ শৰ্তটো চাই যাওঁচোন যদি গাড়ী দুখনে একে দিশলৈ বেলেগ বেলেগ দুটিৰে যাত্ৰা মানে দুখন গাড়ী একে দিশত গৈ আছে পূবলৈ মানে বান্দাবিচনাবলৈ গৈ আছে একে দিশত এনেকৈ দুখন গাড়ী গৈ আছে কিন্তু দুটিটো কি হ'ব বেলেগ বেলেগ গম পাইছানে যদি বেলেগ বেলেগ হয় কি হ'ব জানা a - b বেলেগ বেলেগ ঠিক হৈছেনে কি কৈছো দুটিটো বেলেগ বেলেগ কিন্তু একে দিশতে গৈ আছে দুটিটো বেলেগ বেলেগ হলে সদায় কি কৰিবা a পৰা b মাইনাস কৰিবা যদি দুটিটো একে হয় তেতিয়া কি হ'ব a প্লাস কি হ'ব b দিশ আৰু দুটি যদি একে হয় কি হ'ব প্লাস আৰু দুটিটো যদি বেলেগ বেলেগ হয় তেতিয়া হ'ব মাইনাস মনত থাকিব না বেলেগ হলে মাইনাস আৰু একে যদি হয় কি হ'ব প্লাস কিমান ঘন্টা পিছত লগ হয় বলে 5 ঘন্টা চলা যদি গাড়ী দুখন একে দিশলৈ বেলেগ বেলেগ দুটিৰে যাত্ৰা কৰে 5 ঘন্টা পিছত এইটো 5 এটা কি হ'ব চোৱা stop writing 5 to 11 কি হ'ব পুৰণ 5 এনেকৈ ৰাখি থলো আমি ধৰিব নালাগে নধৰিলে কথা নাই 5 to b লগত কি কৰিলো পুৰণ 5b so 100 to তাৰ লগত বন্ধ হয় ন এটো তোমাৰ এইবাৰ কি হ'ব চোৱা ইয়াতো 5 আছে ইয়াতো 5 আছে ইয়াত 5 আছে না নাই বাৰু 5 5 আৰু 20 বন্ধ কৰিলে 100 হয় ন 5 আৰু 20 হয় 5 কি ললো কমন থাকিব কি a - b ইকুয়াল কি থাকিব ইয়াত থাকিলে 20 সমীকৰণ নম্বৰ 1 এতিয়া দ্বিতীয় সমীকৰণটো চাই যাও তাত কৈছো যদি সিহঁতৰ এখনে আনখনৰ দিশলৈ যাত্ৰা কৰে তেন্তে সিহঁত 1 ঘণ্টা পিছত লগ হয় মানে তাত দুটি কথা উল্লেখ কৰা নাই মানে একে দিশতে গৈ আছে তাত হয়তো দুটি একে হ'ব পাৰে হেতু কাৰণে মানে দুটিটো উল্লেখ নাই হেতুত আমি কি লিখিম দ্বিতীয় শৰ্ত মতে মুঠ দূৰত্বটো 100 টো থাকিবই আৰু একে দিশত গতি কৰিছে a প্লাস এটো কি হ'ব b হেতু তোমাৰ দুটি বেলেগ বেলেগ বুলি কৈছে নাই নহয় গতিকে a প্লাস b হ'ব কিমান ঘন্টা পিছত লগ হয় 1 ঘন্টা ন এইটো 1 এছত চোৱা a প্লাস b টো 1 লগত কোন হৈ কি হ'ব a প্লাস b 100 টো কোফালে গলে কোন হ'ব সমীকৰণ নম্বৰ কিমান 2 এখিনি পাতি লও নম্বৰ ঠিক আছে সমীকৰণ নম্বৰ 1 আৰু সমীকৰণ 2 আমি ম্যাচিং কৰিম a আৰু a ম্যাচ হৈ আছে ন গতিকে আমি একৰ পৰা দুই নম্বৰ সমীকৰণ বি কৰিব পাৰো ডাইৰেক্ট বি কৰি দিম ন 1 - 2 a আৰু a টো কি হ'ব কেনসেল হ'ব এটো -b এটো কি বুলি ধৰিম -b কেটা b হৈ যাব 2টা b হাফ হৈ গ'ল হয়নে তাৰপিছত এটো 22 প্লাস হয় 100 টো কি হ'ব মাইনাস বুলি ধৰিম -100 ৰ পৰা 20 বিয়োগ কৰিলে কিমান -80 মানে এতিয়া দুই পক্ষত মাইনাস থাকিলে কি কৰি দিম প্লাস দুই দুই পক্ষলৈ গলে কি হ'ব হৰণ
2 80 ঘন কৰিলে কিমান হ'ব 40 হ'ল তাৰপিছত d মান ক'ত বহাই পাওঁ d মান ক'ত বহাও একেই আৰু 1 নম্বৰ বহুৱাই এক নম্বৰ সমীকৰণ এইটো হয় না a minus b b মান a মানটো পাইছো 40 40 ইয়াত বহুৱালো 40 টো কোনফালে গলে কি হ'ব প্লাস হ'ব 40 এ 20 লগত প্লাস হ'ব ন 40 plus 20 equals 60 আচ্ছা এতিয়া ফেম হোৱা নাই ৰবা ষ্টপ ৰাইটিং এতিয়া আমি লিখিম দুটি a মান কি পালো 60 এটা দুটিটো কেনেকুৱা হ'ব দেখোন পাতি লচোন